হাই গাইছ, আমি বৰ্তমান এতিয়া হাবুঙলৈ আহি আছোঁ। বৰ্তমান পোৱাহি নাই। এতিয়া আমি হাবুঙৰ পামগৈ আৰু অলপ খুব বেছি 10 মিনিটমান বাকী। নমস্কাৰ গাইছ, আমি আহি বৰ্তমান এই হাবুঙত উপস্থিত হৈছোঁহি। আমি হাবুঙৰ ভিতৰৰ পৰিৱেশ আমি দেখাম আপোনালোকক। এইখন হৈছে সন্মুখৰ গেট। এই ভিতৰৰ ভাগৰ দৃশ্য। আমি আহি বৰ্তমান ভিতৰৰ ভাগত উপস্থিত হৈছোঁহি। এয়া হৈছে ধূপ বন্তি জ্বলোৱা বিশেষ ঠাই। এটা বৃহৎ এলেকা। আহক ৰাইজ, আপোনালোকো আহক, চাওক হাবুং কেনেকুৱা। ধন্যবাদ। হাই গাইজ, আমি বৰ্তমান শিৱসাগৰৰ পৰা হাবুঙলৈ অহা যাত্ৰীসকলৰ লগত কিছু কথা পাতো আহক। মানে কি উদ্দেশ্য লৈ পিনি হাবুঙলৈ আহিছিলে এনে জনাব নেকি অকণমান? উদ্দেশ্য মানে মই বেলেগ নহয়, হাবুংখন দেখা নাছিলোঁ। স্বৰ্গদেউ চুকাফাই প্ৰথম যেতিয়া চৰাইদেউৰ ৰাজধানী পাতিছিলে, তাৰপাছতে আকৌ হাবুঙত আহি পাতিছিলে দ্বিতীয়বাৰৰ বাবে। তাৰপিছত আকৌ হাবুং জেগাডোখৰ এৰি আকৌ ঘূৰি চৰাইদেউলৈ গ'ল, এনেধৰণে গম পাওঁ। তো হাবুং জেগাডোখৰ দেখা নাছিলোঁ, শুনি আছিলোঁ বহুত দিনৰ পৰা। চাবলৈ ইচ্ছা আছিলে, আজি আহিলোঁ, চালোহি, বহুত ভাল লাগে। ঠিক আছে, ধন্যবাদ থাকিলে আপোনালৈ। আপুনি হাবুঙলৈ আহিছিলে আজি, মানে হাবুঙত আহি পিনি আপুনি কেনেকুৱা পালে আজি? হাবুঙত আহিলোঁ আমি শিৱসাগৰৰ পৰা। একদম ভালেই লাগিলে। গোটেই ৰাইজে হতলে বতলে আহিলোঁ, মেলিলোঁ, থাকি দিলোঁ মানসা পূৰ্ণ হ'বলৈ। ভগৱানে কি কয় আৰু। আপুনি কেতিয়া আহিলে ঘৰৰ পৰা? আমি ৰাতিপুৱা 6টা বজাত। আমাৰ পৰিৱেশটো কেনেকুৱা হাবুঙৰ পৰিৱেশটো বহুত ভাল লাগিলে। আপুনি কেনেকৈ গম পালে যে ইয়াত মানে এখন এনেকুৱা ঠাই আছে বুলি? আমি মোবাইলৰ ইউটিউবত চাই পেলাই গম পালোঁ। আপোনাৰ লগত আৰু কোন আহিছে, কিমানজন আহিছে? মানে দা দোৱলি, দেওৰা, বৰদনা, 43 জন আহিছে ন? ঠিক আছে, আপোনালোকৰ কথা পাতি ভাল লাগিল। হয়, কেতিয়া আহিলে আপুনি? 6টা বজাত উঠিছে ন? এতিয়া মন্দিৰত সোমালে আপোনালোকে? মন্দিৰ পূজা হোৱা কৰিলোঁ, গুৱা পাণ দিলোঁ, চাকি চুকা দিলোঁ, ধূপ চাকি মনোকামনা শিকিবলৈ দিয়া হ'ল। হয় 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 আগবঢ়াই আনিলোঁ, ঘূৰাই দিলে, বটলো দিলোঁ। ঠিক আছে, এইটো খালী হৈ গ'ল ন? খালী কৰা হ'ল এইটো। ঠিক আছে। আমি মানে এবছৰ আগৰ পৰা বহুত পৰিকল্পনা কৰি আছিলোঁ। এবছৰৰ পৰা ভাবি গুণি আজি মানে শুভ দিনটোত যেনে তেনে ৰাইজ সকলো আহি বহুত ভাল লাগিছে। আমি নিজকে সুখী অনুভৱ কৰিছোঁ আৰু তোমালোককো লগ পোৱাৰ কাৰণে বহুত ভাল হ'ল। ঠিক আছে, হ'ব দিয়ক, ভাল লাগিল আপোনালোকক লগ পাই। আপুনি ক'ৰ পৰা আহিছে? শিৱসাগৰৰ পৰা আহিছে ন? চাৰিঙীয়া গাঁও ন? কেনেকুৱা পাইছে হাবুং ঠাইখন? বহুত ভাল লাগিছে ন?
আজি অকণমান মানে ভিৰো আছিলে মানুহ দেওবাৰ যে 3 নম্বৰ কোঠাতে সোমাবলৈ পাইছোঁ আৰু মন্দিৰৰ ভাগত হয় 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 ক'লৈ আহিছিলে আপুনি ক'লৈ আহিছিলে হাবুঙলৈ আহিছিলে কেনেকুৱা ৰাস্তা কেনেকুৱা ভালে এতিয়া ৰাস্তা ভাল হ'ল আজিকালি ৰাস্তা ভাল হ'ল নাই অহা এবাৰে আহিছোঁ কিন্তু ৰাস্তা ভালেই পালোঁ ৰাস্তা ভালে পালে ন এই ঠাইখন কেনেকুৱা পালে ঠাইখন বহুত ধুনীয়া লাগিলে ভাল লাগিলে ন ঠিক আছে তাৰপৰা হেৰি ক'লৈ আহিছিলে ক'লৈ আহিছিলে আমি হাবুঙত পৰম্পৰা নিয়ম মানিবলৈ আহিছিলোঁ ইয়াত হয় যাওঁতে আহোঁতে ক'ৰবাত কষ্ট পাইছিলে নেকি একো কষ্ট পোৱা নাই আমি তাৰ পৰা ভালকৈ হাঁহ কাকাই ওলাই আহিলোঁ আৰু হয় ইয়াত আমি চাহ তাহ খাইছোঁহি আহি হয় নেকি ঠিক আছে আৰু কোনোবা আহিছিলে লগত আমাৰ আহিছে মানুহ আমাৰ 47 গৰাকীমান আহিছে 47 গৰাকী আহিছে ন ফুলপানী চিগা শিৱসাগৰ জাজি ফুলপানী চিগাৰ পৰা আহিছোঁ হয় ঠিক আছে আইতা আপোনাৰ লগ পাই ভাল লাগিল ধন্যবাদ ধন্যবাদ হাই গাইজ নমস্কাৰ সৰু শিৱসাগৰৰ পৰা আমাৰ এই ধেমাজি মাছখোৱা হৈ আমাৰ হাবুং চাবলৈ অহা আমি এজন ব্যক্তি লগ পাইছোঁ আমি তেওঁৰ লগত আমি অলপ কথা পাতিব বিচাৰিছোঁ আপোনাৰ নামটো কি জনাব আপুনি ক'ৰ পৰা আহিছে জনাব আৰু নমস্কাৰ হয় মোৰ নাম শ্ৰী বিপুল চেতিয়া হয় মই শিৱসাগৰৰ পৰা আহিছোঁ হয় শিৱসাগৰত মানে ইমানেই বিখ্যাত হৈ পৰিছে ন হাবুং সম্পৰ্কত হয় এনেই ইউটিউবতো পাইছে আগতে দুই এজনে জানিছিলে এতিয়া মানে প্ৰসাৰটো বেছি হৈছে হয় আহি যথেষ্টখিনি আমি ইয়াত যিখিনি উপকৃত হৈছে ৰাইজৰ সেইখিনি আমি দেখিবলৈ পাইছোঁ এই ছ'চিয়েল মিডিয়াতে হওক বা অন্যভাগে হওক তেনেকৈ আমি শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ হয় 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 গম পাইছোঁ আপুনি বহুত দূৰৰ পৰা আহিছে সৰু শিৱসাগৰৰ পৰা আহি ধেমাজি জিলাৰ মাছখোৱা মৌজাত আহি পিনি বৰ্তমান হাবুঙৰ উপস্থিত হৈছেহি আৰু হাবুঙত আপুনি আহি আজি কি অভিজ্ঞতা পালে হাবুংখন আপুনি প্ৰথমবাৰ আহিছে নেকি হয় হয় মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ প্ৰথমবাৰ আহিছে ন আপুনি হাবুংখন আজি কেনেকুৱা ঠাইখন কেনেকুৱা হেঁপাহত আহিছোঁ হয় বহুত হেঁপাহত আহিছোঁ হয় এই হাবুং আহোমৰ যিখিনি মই জানিছিলোঁ বুজিছিলোঁ মানে এনেই চাবলৈ পাইছিলোঁ তেতিয়া আহিম বুলি ভাবি আছিলোঁ এনেকৈ ভাবি থাকোঁতে আজি এইটো পৰ্যায়ত আজি মই ইয়াৰ পালোহি চালোহি আমাৰ মন্দিৰ ভাগ আহোমৰ মন্দিৰ ভাগ আপুনি অকলে আহিছিলে নে আপোনাৰ লগত আৰু কোনোবা আছিল আৰু বহুতখিনি মানুহ আহিছে আৰু এইপিনে কোনোবা আহিছে নেকি বাৰু মোৰ দাঁতিতে এইখিনি আহিছে এওঁলোক আহিছে এওঁলোকৰ নামটো জনাব আকৌ চিনাকি কৰাই দিয়কচোন আমাক বৌ সম্পৰ্কীয় হয় আমাৰ পৰিয়ালৰ হয় আমাৰ পৰিয়ালৰ বৌ সম্পৰ্কীয় হয় এয়া বৌ হয় এয়া বৌ হয় এয়া বৌ হয় আপোনালোকে গোটেইকেইজন মানে ৰাতিপুৱাই মানে আমাৰ প্ৰস্তুতি আজি হ'ল প্ৰায় এমাহমানৰ প্ৰস্তুতি এমাহমানৰ আগৰ প্ৰস্তুতি আহিলোঁ আমি এতিয়া এই এখন বাছেৰে আমি প্ৰায় 45জনমান মানুহ আহিছোঁ 45জন সকলোকে লগ পাই ভাল লাগিল ধন্যবাদ